Welcome to eShiksha. নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয়বস্তু পৃথিৱীৰ ভূগোল আৰু এই চেপ্টাৰটোৰ ভিতৰত আমি পঢ়িম পৃথিৱীৰ চমু পৰিচয় পৃথিৱীৰ মহাদেশসমূহ আৰু পৃথিৱীৰ মহাসাগৰসমূহৰ বিষয়ে পৃথিৱীৰ চমু পৰিচয় পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী থকা 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগ পৃথিৱীৰ স্থলভাগ 7খন মহাদেশেৰে গঠিত আৰু ইয়াৰ জলভাগ 5খন মহাসাগৰেৰে গঠিত পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি আৰু সমগ্ৰ বিশ্বত মুঠ 197খন ৰাষ্ট্ৰ আছে এছিয়া মহাদেশ এছিয়া হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ ইয়াৰ মুঠ মাটিকালি আৰু জনসংখ্যা উচ্চতম শৃংগ বৃহত্তম দেশ এইবোৰ তোমালোকে ইয়াৰ পৰা ভালদৰে জানি ল'বা আৰু এই বিষয়বস্তুকেইটা জানি থ'লে এছিয়া মহাদেশৰ বিষয়ে কেতিয়াবা লিখিব দিলে তোমালোকে নিশ্চয় ধুনীয়াকৈ লিখিব পাৰিবা ইয়াৰ উপৰিও এছিয়া মহাদেশৰ মানচিত্ৰখন চালে গম পাবা যে এছিয়া মহাদেশত কি দেশ আছে কোন দেশৰ গাত কোনখন দেশ লাগি আছে এইবিলাকো ভালদৰে চাব লাগিব ইয়াৰ পিছত আমি চাম ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ পশ্চিম সীমান্তত অৱস্থিত আৰু এই ইউৰোপ মহাদেশৰ মাটিকালি জনসংখ্যা উচ্চতম শৃংগ এই আটাইসমূহ আমি ইয়াত ভালদৰে চালে আমি বুজি পাম ইয়াত কিন্তু এটা কথা মন কৰিব লাগিব যে ইউৰোপ মহাদেশখনত ইয়াত বৃহত্তম দেশখনৰ নাম লিখা হোৱা নাই এইকাৰণে লিখা হোৱা নাই ইউৰোপ মহাদেশতো আটাইতকৈ বৃহত্তম দেশখন হৈছে ৰাছিয়া কিন্তু এছিয়া মহাদেশখনতো আটাইতকৈ বৃহত্তম দেশখন হৈছে ৰাছিয়া কিন্তু ইয়াতে এটা কথা ক'ব লাগিব যে কিছুমান এনেকুৱা দেশ আছে পৃথিৱীত যিবোৰ দেশ নেকি এটাতকৈ বেছি মহাদেশত অৱস্থিত এইবাৰ আমি জানিম আফ্ৰিকা মহাদেশখনৰ বিষয়ে আফ্ৰিকা মহাদেশখনৰ বিষয়ে যিখিনি মূল তথ্য আছে সেই তথ্যখিনি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে যেনেকৈ মাটিকালি জনসংখ্যা বৃহত্তম দেশ উচ্চতম শৃংগ এই আটাইবোৰ ইয়াত উল্লেখ কৰা হৈছে আৰু কাষত থকা চিত্ৰখনৰ পৰা তোমালোকে জানিব পাৰিবা যে বিভিন্ন দেশসমূহ আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশসমূহ ইয়াতে ভিন ভিন ৰঙেৰে সেইবোৰ বুজোৱা হৈছে এইবাৰ আমি যাম উত্তৰ আমেৰিকা মহাদেশলৈ উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ আৰু এই মহাদেশখনৰ বৃহত্তম দেশখন হৈছে কানাডা আৰু আন মহাদেশসমূহৰ লগত তুলনা কৰিলে এছিয়া বা ইউৰোপৰ লগত তুলনা কৰিলে উত্তৰ আমেৰিকাত জনসংখ্যা খুব হেৰেঙা দক্ষিণ আমেৰিকা হৈছে উত্তৰ আমেৰিকাৰ ঠিক দাঁতিতে লাগি থকা এখন মহাদেশ এই মহাদেশখনৰ বৃহত্তম দেশখন হৈছে ব্ৰাজিল অচেনিয়া মহাদেশ দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপসমূহ লগ লাগি এই অচেনিয়া মহাদেশখন গঠিত হৈছে ইয়াৰ মাটিকালি হৈছে 8.1 নিযুত বৰ্গ কিলোমিটাৰ জনসংখ্যা হৈছে 38 নিযুত আৰু ইয়াৰ বৃহত্তম দেশখন হৈছে অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা মহাদেশ এণ্টাৰ্কটিকাত যদিও স্থায়ী জনসংখ্যা বা জনবসতি নাই তেওঁ ইয়াৰ জনসংখ্যাখিনি নিৰ্ণয় হয় তাত থকা যিখিনি গৱেষকসকল আছে বৈজ্ঞানিকসকল আছে বা পৰ্যটকসকল যিবিলাক তালৈকে ফুৰিবলৈ যায় আৰু মহাসাগৰসমূহৰ বিষয়ে জানিবলৈ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ